হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ গাড়ীৰ পৰাই। এফালে এইটো হৈছে এটা প্ৰথম মণ্ডপটো দেখিলোঁ, এইটো ডেক'ৰেশ্যনটো খুব ভালে কৰিছে আৰু আমি ভাবিছোঁ আজি অকণমান ওলাই যাম বুলি। আমি লগৰ দুজনীও আছে লগতে, আৰু এইফালে আমি ওলাই আহিলোঁ। দেহা মই আৰু আমি ওলাই আহিছোঁ লাহেকৈ। সিহঁতি ওলাই আছোঁ বুলি কোৱাৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ লৈ যাম বুলি। আৰু এয়া এফালে দেহা শুই শুই আহি আছে, টোপনিয়ে গ'ল গাড়ীত উঠাৰ লগে লগে। আৰু সৰু ল'ৰা ছোৱালীয়ে গাড়ীত উঠাৰ লগে লগে টোপনিয়ে গুচিয়ে যায়। আৰু এফালে আমি গৈ আছোঁ আৰু এইকেইজনী আহি আছে। ৰাস্তাটো অলপ বোকা হোৱাৰ কাৰণে দুইজনী মানে এই শাৰীকেইখন দাঙি দাঙি আহি আছে। কৈ চবে মিলাইছোঁ, কি মিলাইছোঁ, কি মিলালোনো? তলত দেখাই এফালে আমি দুইজনীকে ল'লোঁ আৰু লাহে লাহে গৈ আছোঁ। এফালে আমি আচলতে আমাৰ অসুখ লাগি আছে কাৰণে আমি মন্দিৰত সোমাবলৈ নোৱাৰোঁ, সেইকাৰণে তথাপিও ওলাই আহিছোঁ আৰু অকণমান মণ্ডপবোৰ চাম বুলি বাহিৰৰ পৰা। এইফালে হৈছে আমাৰ এইটো নলনী পামত, আমি য'ত থাকোঁ ধেমাজি নলনী পামত। ইয়াৰ আমাৰ গাঁৱৰ এইটো মণ্ডপটো হৈছে এইটো। খুব ধুনীয়াকৈয়ে ডেক'ৰেশ্যনবোৰ কৰিছে আৰু এনেকৈ আগলৈ চাই গৈ থাকোঁ। এইবাৰ কিন্তু ৰাস্তাৰ কাষৰ দোকান ইমান বেছি নাই, আগৰ দৰে ভিৰো নহয়, সিমান দোকানৰ ভিৰ নহয়, মানে খুব কম। আৰু বতৰটোও বেয়া, সেইকাৰণে চাগে ইমান কম হৈছে। ইমান দোকান চোকান নাই পাই। এইফালে মন্দিৰ পালোহি আমি, আৰু সিহঁতি কেইজনী মন্দিৰত সোমাব, আমি সোমাওঁ। আৰু এফালে হৈছে হিমালয় মন্দিৰত আমি সোমাই মেলি এতিয়া ইয়াৰ পৰা গুচি গৈছোঁ কিবা এটা খাওঁ বুলি। মাজতে ভিডিঅ'ৰ পৰা নহ'লেই ভিডিঅ'টো চাগে বেছিকৈ গাড়ীৰ ভিতৰতে কথাবোৰ কৈ থকা হৈছে। আৰু এফালে আমি কিবা এটা খাওঁ বুলি ওলাইছোঁ গোটেইখনে। সিহঁতি দুজনী গাড়ীত আছে আৰু আমাৰ দুইজন আকৌ সিহঁতি লগৰকেইটা বাইকত আহিলে, আৰু আমি গৈ তাত বহিলোঁগৈ। ৱেইট কৰি কৰি অৰ্ডাৰ দিয়াৰ পিছত আমাৰ খোৱা বস্তু আহি এটা দুটাকৈ পাইছোঁ। আৰু এফালে চিকেন চাও দিয়া হৈছিলে 2টা, আৰু ফ্ৰাইড ৰাইচ দিয়া হৈছিলে 2টা, আৰু আকৌ আমি দিলোঁ আমাৰ কাৰণেও চাওমিন দিছিলোঁ, আৰু এনেকৈ পিজ্জা 2টা দিছিলোঁ। খাই মেলি হ'ল, আৰু এয়া অকণমান মিৰৰখনত ভিডিঅ'টো কৰিলোঁ। এফালে গাড়ীত আহি আছোঁ, দেহাই এনেকৈ খেলি খেলি
সাৰ পালে আৰু অকণমান খেলি খেলি এনেকৈ আহি আছে। আমাৰ দিনটো আজি এনেকৈ পাৰ হ'ল। আপোনালোকেও কেনেদৰে গ'ল জনাব আৰু আজিলৈ আহিছোঁ। বাই বাই।